ये 10 रुपये पाव। हाँ। আপুনি পুষ্পা মিঞ্জক চিনি পায়নে? তাইৰ ঘৰ ঝাৰখণ্ড ৰাঞ্চিত। হয়তো আপোনালোকে নামটো শুনা নাই চাগে, নহয় জানো? তাই নেপালত খেলিছে, থাইলেণ্ডত খেলিছে, কম্বোডিয়াত খেলিছে। ইণ্টাৰনেশ্যনেল প্লেয়াৰ। এই ছোৱালীজনী গ'ল্ড মেডেলিষ্ট হয়। তাই ভাড়া ৰুমত থাকে। গ'ল্ড মেডেল পোৱাৰ আগতেও চব্জি বিক্ৰী কৰি আছিল আৰু গ'ল্ড মেডেল পোৱাৰ পিছতো এতিয়াও তাই চব্জি বিক্ৰী কৰিয়ে আছে। अभी इंटरनेशनल खेल रही है तो अभी भी सब्जी बेच रही है, पर अभी तक कोई बदलाव नहीं हुआ है। নিজৰ পেটটোতো পূৰাবই লাগিব, নহয় জানো? কাৰণ আমি দুখীয়া। খেল খেলিব যাবৰ কাৰণে চব্জি বিক্ৰী কৰি যিমান পাৰে এটকা এটকাকৈ জমা কৰি ৰাখি গৈছিল। খেল খেলিলে, মেডেলো পালে। এতিয়া চৰকাৰে কিবা সাহাৰ্য আগবঢ়াইছে জানো? নাই। ইণ্টাৰনেশ্যনেল খেল খেলিব যাবৰ কাৰণে যদি নিজৰ পকেটৰ পৰা কষ্ট কৰি পইচা দিব লগা হয়, খৰচ কৰিব লগা হয়, তেতিয়াহ'লে কোনে খেলিব যাব সেইটো কথা কওক। আৰু অলিম্পিকত ভাৰতৰ মেডেল কেনেকৈ বেছিকৈ আহিব আপুনি কওক সেইটো। কাৰণ আমি দুখীয়া। অকল তায়ে নহয় বন্ধু, এনেকুৱা প্লেয়াৰ হাজাৰ হাজাৰ আছে যিয়ে নেকি সদায় কষ্ট কৰি গৈ আছে নিজৰ সপোনটোক লৈ, কিন্তু সপোন পূৰ হ'লেও ইয়াৰ ফল পোৱা নাযায়। আপুনি যমুনা কুমাৰ পাছৱানক চিনি পায়নে? নাপায়। ক'ত পাব? তেখেতৰ ওচৰত 50তকৈ অধিক মেডেল আছে। কেনেকৈ চিনি পাব? তেখেতে নিজেই 1,80,000 টকা লোন লৈ চেম্পিয়নশ্বিপ খেলিব গৈছিল, মেডেল পালে, কিন্তু তেখেতৰ লোনটো কোনে মাৰিব? সেই লোনটো আজিলৈ মাৰি আছে। তেখেতে এতিয়া সৰু জব এটা কৰি আছে, মাহে 8-9 হাজাৰ টকা পায়, তাৰে 1200 টকা ৰুম ৰেণ্টত দিয়ে আৰু যিমান পাৰে লাহে লাহে সেই লোনটো পৰিশোধ কৰি আছে। চৰকাৰে কিয় পইচা দিব? তেখেত হৈছে দুখীয়া ঘৰৰ সন্তান। আৰু মানুহে কয় আমাৰ অলিম্পিকত মেডেল কিয় কম আহে? আপুনিয়ে কওক মেডেল কেনেকৈ আহিব? যদি নিজে যদি লোন লৈ খেলিব যাব লগা হয়, তেতিয়াহ'লে কোনে যাব? মধ্যপ্ৰদেশৰ সীতা চাহুক চিনি পায়নে? নাপায়। কেনেকৈ চিনি পাব? সেই তাইতো দুখীয়া ঘৰৰ সন্তানেই হয়, নহয় জানো? তাই এতিয়া আৰু ভাঙি পৰিলে। তাই এতিয়া দৌৰ নামাৰে। তাইৰ মেডেলবোৰ বাকচত ভৰাই থৈ দিছে। কিয় নভৰাব? তাই এতিয়া ঘৰ চলাবলৈ এখন সৰু পানীপুৰি দোকান দি ঘৰখন চলাই আছে। আপুনিয়ে কওক কাৰ সপোন, কাৰ কি ভাঙি চুৰমাৰ হৈ গ'ল? এয়াই হৈছে আমাৰ চৰকাৰ, ভাৰত চৰকাৰ। আৰু চৰকাৰে কি কয়? খেলো ইণ্ডিয়া খেলো। কোনে খেলিব? যদি নিজে লোন লৈ পেলাই যদি খেলিব যাব লগা হয়, খেলাৰ পিছত মেডেল পোৱাৰ পিছতো যদি নিজেই এই চব্জি বিক্ৰী কৰিব লগা হয়, পানীপুৰি বিক্ৰী কৰিব লগা হয়, সেইটো কাৰণে কৈছোঁ, যদিহে আপোনালোকে যদি ভাবিছে আপোনালোকৰ যদি সপোন আছে, খেলা আৰু বন্ধ কৰি দিয়ক। এয়া হৈছে আমাৰ ये চৰকাৰ। 10 रुपये पाव। हाँ। टमाटर 20 रुपये किलो। डेली सब्जी लगाते हो? हाँ डेली लगा। सुबह सुबह शाम। हाँ सुबह शाम 2 टाइम। जी। ये सब्जी बेचना आपका मजबूरी है मेरा।